নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কৰিবলৈ গৈ আছোঁ এটা ধামাকেদাৰ চেলেঞ্জ, আৰু চেলেঞ্জটো হ'ব ভাত খোৱাৰ সময়ত। আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকক। আজি মোৰ আৰু মামা ভিতৰত চেলেঞ্জ হ'ব, আৰু যোনে যিটো এটা পুৰস্কাৰ আছে, পুৰস্কাৰটো হয় 500 টকা। এই 500 টকাটো মোৰ, মই জিকিম গাইছ, মই জিকিম। 500 টকা মোৰ। আগতে নহয়, কোনে জিকিব কোৱা? কোনে জিকিব? হা? তুমিতো চেলেঞ্জ নকৰা। গাইজ এতিয়া আমাৰ চেলেঞ্জ আৰম্ভ হ'ব। গাইছ চাওক, অলৰেডি ছেটআপ আমাৰ আৰম্ভ হৈ গৈছে। ইয়ে চাওক এতিয়া কি আছে গাইছ, আপোনালোকক দেখাই আছোঁ। এই চাওক মুৰ্গীৰ ঠেঙেদি আমি চেলেঞ্জ কৰিম গাই। মুৰ্গীৰ ঠেং গাইজ আৰু হ'লো এটা হাতীৰ ঠেং। হ'ব দে, এনে অলপ কমেডি কৰি দিলোঁ আৰু। চেলেঞ্জ আৰম্ভ হৈ আছে এই মুৰ্গীৰ ঠেঙেদি গাই চাওক। আমি লাজ নকৰোঁ, আমি ডাইৰেক্ট দেখাই চাওক। এয়া খাব নেকি? শুনা গাইছ খাব নেকি? গাইজ আমি কমপ্লিট কৰোঁ। চাওঁ পিয়াজ গাইছ লৈছোঁ, কাৰ ফাৰ্ষ্টত খোৱা হয়। ভাত লৈ লৈছোঁ, আৰু যোনে জিকিব সিহঁতৰ পুৰস্কাৰ যোনে জিকিব কৈ 500 পুৰস্কাৰটো টকাটো ওলাই ল'ব। গাইজ যোনে জিতিব পূৰা মানে এই 500টো ইয়াতে গাইজ, সেইটো ইয়াতে ওচৰত থলোঁ ইয়াতে। এতিয়া আমি খাওঁ ষ্টাৰ্ট কৰোঁ। আপোনালোকে চাই থাকক। কোনে জিকিব কমেণ্ট কৰি জনাব। গাইজ লেটছ ষ্টাৰ্ট। গাইজ কেমেৰা এংগেলটো বেয়া হৈছিল, আমাৰ ভাত চাত দেখা যোৱা নাছিল, সেইকাৰণে আমি কেমেৰাটো ছেট আপ কৰি দিলোঁ। এতিয়া আপোনালোকে ফুল দেখা পাই আছে। চাওক তাৰ কিমান আছে, চাই থাকক। এতিয়া ভালকৈ দেখাই দিওঁ এইটো। এইটো মোৰ নহ'ব, আগতে কিয়? গাইজ এটা কথা কওঁ আপোনালোকক, আমিতো ভিডিঅ' বনাই আছোঁ। ভিডিঅ'ত কেনেকৈ ৰিয়েকশ্যন দিব লাগে সেইটোৱে নাজানে। ভিডিঅ' বনাইছোঁ, ভিডিঅ' চেলেঞ্জিং ভিডিঅ', ৰিয়েকশ্যন দিব নাজানে গাইজ। মই এইফালে ৰিয়েকশ্যন দি থাকিম, পটাপট খাই ল'ব, জিকি যাব। ৰিয়েকশ্যনতে থাকি যাম মই। ৰিয়েকশ্যন দিলে গাইজ আপোনালোকে চাব, হয়নে নহয়? একো মিঠাচ নাথাকিলে আপোনালোকে ভিডিঅ' চাব, বৰ হৈ যাব, হয়নে নহয়? কিন্তু ৰিয়েকশ্যন বানতা হৈ যায়, ৰিয়েকশ্যন বানতা এখন নতুন চেলেঞ্জ কৰিছে ন। মোৰ আগতে এটা ইউটিউব চেনেল আছিল গাইজ, সেইটো ডিলেট হৈ গৈছে, বহুত পুৰণা। সেইকাৰণে অলপ অলপ গম পাওঁ গাইজ। এতিয়া মই কথা পাতি থাকি আমি খাই শেষ কৰিব, লাষ্টতে 500 টকাটো লৈ যাব। বেয়া চিয়া নাই, সেইকাৰণে একো কোৱা নাই গাইজ। বেকাৰ গাইজ কিন্তু নাই দেখোন, মোৰে আছে গাইজ। জলদি জলদি খাব লাগিব, নহ'লে জিকি যাব, 500 টকাটো লৈ গুচি যাব। ইয়াৰ 500 টকাটো মই পকেটত সোমাব লাগিব গাইজ। গাইজ মামাৰ চিয়ানা আছে, দালি লৈছে, যাতে জলদি জলদি শেষ হৈ যায়। ল'মে মই দালি। তোমাৰ 500 টকা গ'ল বাবু, কমপ্লিট চাফা কৰিব লাগিব। তোৰ ভাত থৈ দিম কি? ক'ত পেলাই দিলোঁ ভাত? ক'তো পেলোৱা নাই। গাইজ শ্বুটিং কৰি দিলোঁ, মই খাওঁ ধান্দাত পুৰা লাগি আছোঁ না, শ্বুটিং কৰি দিলোঁ। যিমানে চেষ্টা নকৰা চব শেষ কৰিব। গাইজ ইয়াত চাওক, আলুবোৰ চাওক, দাই 500 টকা মোৰ বাবু। তোমাৰ 500 টকা দিছে, খাওঁ, জোক লাগি আছে নেকি? চাওঁ খাওঁ, মুখখন চাওঁ। সেইটো কি বস্তু? পিছফালে সেইটো নহ'ব। গাইজে 500 টকাটো ইয়াত নাছিল, কিন্তু 500 টকাটো মই দিছিলোঁ ইয়াত কিবা আনিবৰ কাৰণে। এতিয়া আকৌ ময়ে পাই যাম। এইবিলাক চেলেঞ্জ লাগে। বহুত ইয়াত পকেটটো বহুত খোজাই আছিল, 500 টকাটো দিছিলোঁ না, বহুত খোজাই আছিল। আকৌ এতিয়া ৰিটাৰ্ণ মোৰ তাতে আহিব গৈছে।
গাইস সব আমার ভুল এনে মুখ এনে ভিডিও নকটা আমার 3টা 4টা মাংস দিয়ে আজ একবারে একটা মাংস দিছে আর মাংস কি আমরা 3টা মাংস মাংস নহয় গাইছ মুরগির ঠ্যাং দিয়া হোক লোকেল মুরগির ঠ্যাং খাই চাব এবার গাইছ টেস্টি লাগে বহুত টেস্টি বহুত প্রচুর ক্যালসিয়াম আছে খাই চাব আপনারা খোৱা নাই যদি এবার টেস্ট করে চাব কোনো লাজের কথা নহয় আমি খাওঁ আমি ঘণ্টাও কাকো খাতির নকৰোঁ হয় নহয় পলাই আছে এনেকৈ চিটিং নহ'ব দে নেক্সট টাইম মই কিন্তু নকৰোঁ এনেকৈ চেলেঞ্জ আপোনালোকে কওক এনেকৈ চিটিং চলে নেকি চাওক গাইছ 500 টকা লৈ গৈছে গাইছ 500 টকাটো মই ল'ম 100% ল'ম চিটিং নহ'ব চেলেঞ্জত যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আকৌ এটা নেক্সট চেলেঞ্জত লগ পাম তেতিয়ালৈ টাটা বাই বাই